পবিত্ৰ মহালয়া আজিৰ দিনটোতে মা দেৱী দুৰ্গাৰ পৃথিৱীলৈ নামি আহে। মহিষাসুৰ ৰাক্ষসক মা দেৱী দুৰ্গাই বধ কৰিছিলে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেল অন্য ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেলেগ এটা উদ্যমত ভিডিঅ' বনাবলৈ গৈ আছোঁ, কিয়নো আজি হ'ল পবিত্ৰ মহালয়া। আজিৰ দিনটোতে মা দেৱী দুৰ্গাৰ পৃথিৱীলৈ নামি আহে আৰু মা দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিছিল। হিন্দু শাস্ত্ৰৰ কথা মতে সমস্ত দেৱগণে তেওঁলোকৰ সমস্ত শক্তিৰ দ্বাৰা মা দেৱী দুৰ্গাক আৱিৰ্ভাৱ কৰিছিলে আৰু মা দেৱী দুৰ্গাক পৃথিৱীলৈ পঠাই দিছিলে মহিষাসুৰ নামৰ ৰাক্ষসটোৰ পৰা পৃথিৱীখনক ৰক্ষা কৰিবলৈ। আৰু সেই হিন্দু শাস্ত্ৰৰ পৌৰাণিক কথা মতে আজিৰ দিনটোতে পবিত্ৰ মহালয়া আৰম্ভ হয় আৰু পবিত্ৰ মহালয়া উপলক্ষে আমাৰ গাঁৱতো আজিৰ পৰাই দুৰ্গা পূজা আৰম্ভ হৈছে। এইখিনিতে ক'ব যাওঁ যে আমাৰ গাঁও গুৱাহাটীৰ পৰাই প্ৰায় 15 কিলোমিটাৰ উত্তৰ দিশে 15 কিলোমিটাৰ দূৰত্বত দমদমা কোলহাটী বুলি আমাৰ গাঁৱৰ ডোখৰ আছে। এই গাঁৱতে পবিত্ৰ মহালয়া আজিৰ পৰা আৰম্ভ হ'ব আৰু বিভিন্ন শোভাযাত্ৰা অনুষ্ঠানকে আৰম্ভ কৰি বিভিন্ন প্ৰগ্ৰাম হ'ব আৰু সেই প্ৰগ্ৰামবোৰ আপোনালোকক দেখুৱাম। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাওঁ, এইবেলি আমাৰ কমিটিয়ে দুৰ্গা পূজা 100 বছৰ অতিক্ৰম কৰিলে। সেইকাৰণে 100 বৰ্ষপূৰ্তি অনুষ্ঠান হিচাপে এইবাৰ বহুত ধুনীয়া জাক-জমকতাৰে পূজা উদযাপন কৰিব ওলাইছে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে। আজি প্ৰথম অনুষ্ঠান বুলি আজি শোভাযাত্ৰাৰে আৰম্ভ হ'ব। শোভাযাত্ৰাৰে আজি আমাৰ অনুষ্ঠান মুকলি হ'ব। আপোনালোকক সকলোকে সাদৰেৰে দুৰ্গা পূজা চাবলৈ নিমন্ত্ৰণ জনালোঁ। এতিয়া বেছি দেৰি নকৰোঁ, বলক শোভাযাত্ৰালৈ যাওঁ। এয়া গাইজ, শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। এয়া আহি আছে শোভাযাত্ৰা। ধুনীয়াকৈ অসমীয়া সাজপাৰ পিন্ধি, মুগা সাজপাৰ পিন্ধি শোভাযাত্ৰা আৰম্ভণি হৈছে। এয়া চাওক আপোনালোক, সকলো গাঁওবাসীয়ে আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ধুনীয়া এটা পৰিৱেশ। এয়া আমাৰ গাঁৱৰ একতা। এই একতাৰ এনাজৰীৰে আমাৰ গাঁওখন যে বান্ধ খাই আছে সেয়া আজি প্ৰমাণ হ'ল। আৰু গাঁৱৰ মানুহে এই শোভাযাত্ৰাতে দেখাই দিছে যে ৰাইজ এক হৈ থাকিব পাৰিলে কিমান ডাঙৰ এটা কাম সম্ভৱ কৰি তুলিব পাৰি। যি নহওক, শোভাযাত্ৰা তেতিয়া সকলোৱে বিভিন্ন জাতি সংস্কৃতিৰ নমুনাবোৰ দেখাইছে। এয়া চাওক, বড়ো, এয়া সত্ৰীয় নৃত্যৰ পোচাক, সত্ৰীয় নৃত্যৰ অভিনয় কৰিছে। এনেকৈ গাঁওখনৰ প্ৰত্যেকটো একোটা চুবুৰীয়ে তেওঁলোকৰ নিজা সাজ পোছাক বেশভূষাৰে প্ৰস্তুত কৰি লৈছে। এয়া চাওক, ৰৱনী দাৱনী তেওঁলোকে অভিনয়টো কৰিছে। ৰৱনী দাৱনী হৈ তেওঁলোকে আহিছে। এয়া মাছমৰীয়া হৈছে, জাকৈ লৈ মাছ মাৰিছে। এয়া পল লৈছে, এই পল লৈ আহিছে। আৰু এয়া খেতি কৰাৰ কাৰণে নাঙল, মৈ, নাঙল, জাপি, চাওক কি ধুনীয়া এটা দৃশ্য, আগে ক'তো নেদেখা দৃশ্য। এই চাওক, প্ৰত্যেকটো চুবুৰীয়ে একোটা তেওঁলোকৰ নাম এটা লৈ আমাৰ কোলহাটীৰ প্ৰাণস্বৰূপ বাসুদেৱ মন্দিৰৰ ৰথ।
এনেকৈ আৰু বহুখিনি আছে শোভাযাত্ৰা, আপোনালোকে চাই থাকক। ভিডিঅ'টো গোটেইখিনি শেষ কৰি চাব কমপ্লিট।
এনেকৈ আহি গাইছ শোভাযাত্ৰাৰ শেষৰ অংশ পালোহি। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আৰু আপোনালোকক সকলোকে আকৌ এবাৰ দুৰ্গা পূজালৈ মই সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। আজিলৈ বাই।